Hey guys, 15 তাৰিখে HSLC ৰিজাল্ট দিলে আৰু এই ভিডিওটো তেওঁলোকৰ বাবে যি সকলৰ ৰিজাল্ট বেয়া হৈছে বা 60-65% হৈছে আৰু তেওঁলোকে যি সকলে মন মাৰি আছে তেওঁলোকৰ বাবে এই ভিডিওটো যাৰ একদম ভাল ৰিজাল্ট হৈছে তেওঁলোকে প্লিজ এই ভিডিওটো নাচাবা কাৰণ বহুতে প্ৰবলেম হ'ব তোমালোকৰ বাবে কাৰণ যি সকলৰ ৰিজাল্ট কম হৈছে বা ৰিজাল্ট বেয়া হৈছে তেওঁলোকৰ বাবে এই ভিডিওটো বনাইছো সক HSLC ৰিজাল্ট দিলে আৰু সকলে কি কৰিছে যে যি সকলৰ ৰিজাল্ট বেয়া হৈছে তেওঁলোকে কি কৰিছে মন মাৰি আছে কি কৰিম কি নকৰিম মানে বা মেট্ৰিক মোৰ বেয়া হল অমুক কৰিম তমুক কৰিম একো নহল এনেকা ভাবিছিলো কিন্তু তোমালোকে যদি হেনেকে ভাবি আছা একোৱে টেনচন নলবা কাৰণ মেট্ৰিকটো এটা হাই স্কুল লিভিং সাৰ্টিফিকেটৰ এটা এক্সাম হে 10 পাছৰ এক্সাম হে এইটো একো মেটাৰ নকৰে তোমালোকে লাইফত কি কৰিবা কি নকৰিবা একোৱে মেটাৰ নকৰে সো গাইস এটা কথা কও ময়ো মেট্ৰিক দি আহিছো বা HSLC ময়ো দি আহিছো আজিলৈকে মোৰ সেইখন সাৰ্টিফিকেট দি একোৱে লাভ হোৱা নাই মোৰ খালি ডেট অফ বাৰ্থ চাওতে বা বাৰ্থ সাৰ্টিফিকেটৰ কামতে সেইখন সাৰ্টিফিকেট আহিছে সো টেনচন নলবা কাৰণ এই সাৰ্টিফিকেট খনে একোৱে কামত নিদিয়ে খালি এটা কাৰণতে কামত দিয়ে এটা কামে হ'ব সেই সাৰ্টিফিকেট খনেৰে কি হ'ব জানেনে তোমালোকে এখন ভাল কলেজত সিট পাবা 11 12 ভাল কলেজত পঢ়িব পাৰিবা বাকি একোৱে সেইখনেৰে নহয় কিন্তু আৰু এটা কাম হ'ব যে তোমালোকে কিমান পাৰা বা ক্লাস 10 লৈকে কিমানখিনি শিকিলা কিমানখিনি তোমাৰ মাথাত জ্ঞান আছে সেইখিনি কথা তুমি গম পাবা সেই সাৰ্টিফিকেট খনেৰে জুনি তুমি নকল চকল কৰা নাই একো যদি আলতু হলতু কৰি এক্সাম দিয়া নাই তেনেহলে তোমালোকে গম পাবা সো গাইস এইখিনি কথা আৰু যি সকলৰ ৰিজাল্ট বেয়া হৈছে তোমালোকে তো মন মাৰি আছা সেকেন্ড ডিভিজন পাইছা বা কোনো ৰকমে ফাৰ্স্ট ডিভিজন পাইছা তেনেহলে এটা কথা কও নিজৰ মনৰ কাম কৰা বা যিখিনি তোমালোকে এতিয়াতো তোমালোকে গম পালা কিমানখিনি তোমাৰ মাথাত জ্ঞান আছে বা কিমানখিনি তোমালোকে পঢ়িব পাৰা সো সেইমতে তোমালোকে এইম বনোৱা আৰু ভাল কদৰে পঢ়া কাৰণ তোমালোকক মানুহ কব কি হল অমুক তমুক তহুক ই নোৱাৰিলে ইমান কি বেলেগৰ কথা শুনি একো লাভ নাই কাৰণ বেলেগে কি তোমাৰ এইম বনাই দিব নেকি বা তোমালোকৰ ফিউচাৰটো বেলেগে বনাই দিব নেকি নিদিয়ে নিজে কৰিব লাগিব সো একোৱে টেনচন নলবা কাৰণ এইখন এখন মানে কি ভাল কলেজত সিট লোৱাৰ কাৰণে এটা এক্সাম হৈছিল এতিয়া 2 বছৰ আছে এইচএছৰ এক্সামটোহে মেইন এক্সাম হেইটোৰে তোমালোকে জব পাবা বা কিবা কিবি পাবা এতিয়া কথা হল ৰিজাল্ট একদম বেয়া হৈছে তোমালোকে নিজে ডিসিশন লোৱা যে একদম ভাল কৰিম ৰিজাল্ট অমুক কৰিম এনেকুৱা যদি ডিসিশন লোৱা তেনেহলে সাবা এদিন হলে ৰিজাল্ট ভাল হৈ যাব কাৰণ লাইফত একবাৰ ৰিজেকশন হোৱাটো একদমে প্ৰয়োজন কাৰণ একবাৰ যদি ৰিজেক্ট হোৱা তেতিয়া তোমালোকে গম পাবা যে একবাৰ ৰিজেক্ট হৈছো কেনেকুৱা লাগে যি সকলে ভাল ৰিজাল্ট কৰিছে ভাল পাৰ্সেন্টেজ পাইছে তেওঁলোকে তো গম নাপায় ৰিজেক্ট বোলা বস্তুটো কি 2 বছৰ পিছত তেওঁলোকৰ ৰিজাল্ট বেয়া হৈ যাব পাৰে বা এইবাৰ ৰিজাল্ট ভাল হৈছে কিন্তু যি সকলৰ ৰিজাল্ট এইবাৰ বেয়া হৈছে যদি ভালদৰে 2 বছৰ পঢ়া তেনেহলে আৰু ভাল ৰিজাল্ট হৈ যাব পাৰে এতিয়া কথা হল যে আৰ্টছ লবা নে সায়েন্স লবা এইটো বহুতে মানে কি অলপ মানে কনফিউজ কৰা কথা সকলে ক'ব ৰিজাল্ট বেয়া হৈছে আৰ্টছ লব কিবা কৰিব যদি তোমালোকৰ সায়েন্স লোৱা একদমে যদি এইম আছিল নিজৰ যদি মাথাৰ পৰা ভাবি লৈছিলা যে সায়েন্স লম সায়েন্সত ভাল কৰিম তেনেহলে তোমালোকে সায়েন্স লব পাৰা কাৰণ 2 বছৰ আছে 2 বছৰত তোমালোকে একদম ভাল কৰি দিব পাৰা আৰু ভাল কৰি ফিউচাৰটো তোমালোকৰ ভাল হৈ যাব এতিয়া কথা হল এটা কথা কৈ দিও সক ৰিজাল্ট ভাল হলে কি হয় জানেনে 2 বছৰ পিছতো তেওঁলোকৰ ৰিজাল্ট ভাল হল যি সকলে একদম ভাল তেওঁলোকে এইম কি বনাব বেছিভাগে এইম ডক্টৰ বা ইঞ্জিনিয়াৰে বনাব বেলেগ এইম তেওঁলোকে একো নবনায় চাবা যি সকলৰ ৰিজাল্ট ভাল তেওঁলোকে বেলেগ এইম নবনায় খালি এইটোৱে এইম আৰু যি সকলৰ ৰিজাল্ট বেয়া ধৰা মিডিয়াম তেওঁলোকে কি এইম বনায় চাবা তোমালোকে যদি ভালদৰে এতিয়া যদি ট্ৰাই কৰা ডিফেন্সত বঢ়িয়াকৈ পাই যাবা বা বেলেগ বহুত কিবা কিবি আছে সেইবিলাকত তোমালোকে সাকসেস হৈ যাব পাৰা কিন্তু এতিয়া কি হল যি সকলৰ ৰিজাল্ট ভাল হ'ব তেওঁলোকে ডক্টৰ ইঞ্জিনিয়াৰ মাষ্ট বি ডক্টৰ ইঞ্জিনিয়াৰতে চাব বেলেগ একো নাচায় চাবা তোমালোকে আমাৰ দেশত ইণ্ডিয়াত ডক্টৰ ইঞ্জিনিয়াৰ প্ৰতিটো বেচৰ পৰা কিমান ওলায় প্ৰতিটো বছৰত কিমান ওলায় যদি 100% লৰা ছোৱালীয়ে যদি প্ৰিপেয়াৰ কৰে ডক্টৰ ইঞ্জিনিয়াৰৰ কাৰণে তেওঁলোকৰ ম্যাক্সিমাম মিনিমাম ধৰা মই এনেই ধৰি লৈছো এইটো সঁচা হ'ব পাৰে নহব পাৰে কিন্তু 20% হে পায় 20% ৰ ওপৰত নাপায় কিন্তু তাৰে 80% কি কৰে যাই নিজৰ মনৰ বা নিজে যি মনেৰে ভাবি আহিছিল সেইটোতো পঢ়িব নোৱাৰে আহি এগ্ৰিকালচাৰ পঢ়িব কোনবাই ভেটেৰিনাৰী পঢ়িব আৰু আহি তেওঁলোকে বিএসসি হে পায় মানে কি 2-3 বছৰ কোচিং কৰিলে মাক দেউতাকৰ পইচা বিলাক হেৰি কৰিলে কৰি কিনে লাষ্টত যাই কিনে কি বিএসসি পঢ়ে যদি তোমালোকে যদি নিজে এতিয়া গমে পালা কি পঢ়িব পাৰিম কিমান মই পাৰ্সেন্টেজ পাব পাৰিম হেনেকা যদি পঢ়ি যোৱা সিৰিয়ালি যদি যাই থাকা তেতিয়া হলে বেছি সাকসেস হ'ব পাৰিবা কাৰণ এই ডক্টৰ ইঞ্জিনিয়াৰৰ কাৰণে ঘুৰি ফুৰি আহাত গৈ যদি ডাইৰেক্ট যদি যোৱা তেতিয়া হলে বেছি সাকসেস হ'ব আৰু এতিয়া তো গমে পালা নিজৰ মনেৰে যি কোনো কাম কৰিবা হেইটোতে তুমি সাকসেস হ'ব পাৰিবা আৰু লাইফত মানে কি ভাল কৰি কাম কৰিব পাৰিবা এই মনৰ কাম কৰিছো বা মোৰ এইটো কাম কৰি ভাল লাগে সেইটো কাম কৰি আছো কিন্তু যি সকলে ভাল পাৰ্সেন্ট পায় তেওঁলোকে নিজৰ মনৰ কামটো কৰিব নোৱাৰে কাৰণ যে ডক্টৰ ইঞ্জিনিয়াৰটো তেওঁলোকৰ মানে কি ইচ্ছা আছিল ডক্টৰ হোৱা বা ইঞ্জিনিয়াৰ হোৱা ইচ্ছা আছিল কিন্তু হবতো নোৱাৰিলে
বেলেগ এটা জব কৰি থাকিলে বা উল্টা পাল্টা কৰি থাকিলে বেলেগ পঢ়ি জব কৰিলে কিন্তু তেওঁ সেই জবটোতো কিন্তু ভাল জবে কৰিলে বা ভাল পইচা পোৱা জবে কৰিলে কিন্তু তথাপিতো কিন্তু মনৰ ইচ্ছাটোতো পূৰণ নহ'ল না সো সেনেকুৱা কথা যদি এতিয়াৰ পৰা যদি ভালদৰে পঢ়া সাকসেস হ'বলৈ চেষ্টা কৰা তেনেহ'লে মনৰ কামটো কৰিব পাৰিবা আৰু এটা কথা কৈ দিওঁ তুমি যদি ভালদৰে পঢ়া যদি ভালদৰে যদি ডিফেন্সত যদি এটা যদি চাকৰি পালে কি হ'ব জানানে ধৰা এতিয়া যিসকলে তোমালোকৰ লগৰ যিসকলে ভাল ৰিজাল্ট কৰি মাত্ৰ এতিয়া ষ্ট্ৰাগল কৰি আছিল ডক্টৰ ইঞ্জিনিয়াৰৰ কাৰণে কোচিং কৰি আছিল সেই সময়তে তুমি চাকৰি পাবা আৰু তেওঁলোকতকৈ বেছি দৰমহা পাবা আৰু ঘৰত মানুহক বেছি হেপি ৰাখিব পাৰিবা সো গাইজ এইখিনিয়ে কথা আছিল মই একো ক'ব চাব নাজানো তথাপিতো মোৰ যিখিনি ধৰা অলপমান মইতো পঢ়ি আহিছোঁ মেট্ৰিক দি আহিছোঁ কি কামত আহিল বা যিসকলে ভাবি আছা যে একোৱে নহ'ল মৰি মেট্ৰিক দিলোঁ একোৱে নহ'ল একো কামেই নহ'ল তেনেকৈ যদি ভাবি আছা তেনেহ'লে প্লিজ এনেকৈ নাভাবিবা কাৰণ 2 বছৰ আছে 2 বছৰত তোমালোকে সাকসেস হৈ যাব পাৰিবা চাওক 15 তাৰিখে ৰিজাল্ট দিলে মই এতিয়া এই ভিডিওটো বনাই আছো কাৰণ মানে কি ভাবিলো মই এই ভিডিওটো বনাম নে নবনাম কি কৰো কিন্তু মানে কি বহুতে মানে কি ডিসএপয়েন্টেড হৈ যায় বা ধৰা এনেকুৱা হৈ যায় যে কি কৰিম লাইফটোত একোৱে নাই দেখোন চাওক বহুত মানে কি ৱে আছে সাকসেস হোৱাৰ কাৰণে সাকসেস হ'ব পাৰিবা কাৰণ বহুত ভাল ৰিজাল্ট কৰা বিলাকেও আনসাকসেসফুল হৈ যায় আৰু ভাল ৰিজাল্ট নকৰা বিলাকেও সাকসেসফুল হৈ যায় 50000 40000 দৰমহা লৈ থাকে সো গাইজ এইখিনিয়ে কথা নিজৰ লাইফটোত ডিসিশন ভালদৰে লোৱা আৰু কি কৰিবা কি নকৰিবা কোনটো পথৰে এইমটোত মানে কি সাকসেস হ'ব পাৰিবা সেইটো ভাবিলা সো গাইজ আজিৰ ভিডিওটোত এইখিনি যদি ভাল লাগিল ভিডিওটো তেনেহলে লাইক কমেন্ট শেয়াৰ কৰিবা আৰু ভিডিওটো অলপ শেয়াৰ কৰি দিবা মানে কি যদি ভাল লগা হৈছে ভিডিওটো যদি অলপ কিবা বুজাব পাৰিছো তেনেহলে শেয়াৰ কৰি দিবা